নমস্কাৰ আজি মোৰ লগত আছে তোমাৰ নামটো কি Adrika তুমি কোন স্কুলত পঢ়া কেজি ক্লাছত পঢ়া তুমি আজি কি দেখাবা আমাক মই কবিতা আবৃত্তি কৰিম ছবি দেখাম আৰু সাধু কবা ঠিক আছে ব'লা তেতিয়াহ'লে তোমাৰ কবিতা আবৃত্তি শুনো নমস্কাৰ মোৰ নাম শ্ৰীমতী আদ্ৰিকা নাথ মই ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ কিবা যদি ভুল হয় ক্ষমা কৰিব আমাৰ ওচৰতে মাহীদেউ ঘৰ তেওঁৰ পুতলাটোৰ হ'ল এদিন ঘৰ পানী লগা জ্বৰ হাতছেও ডাক্তৰ মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদা লৰ দিলে দৌৰ 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 টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় খাই কপে ঠক ঠক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে আইঔ দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল ধন্যবাদ এতিয়া তুমি যে কৈছিলা তুমি ছবি আঁকিছা তুমি দেখাবানে তুমি ছবিবোৰ মোক দেখাবা ব'লা এতিয়া ছবি চাবলৈ যাওঁ ব'লা নাই ধুনীয়া গাইছে ব'লা ছবি চাম এতিয়া আমি তাই ছবি আঁকিছে তুমি বিচনাত উঠিবা দেখাই দিবা বুজাই দিবা কোনখিনি এইটো ল'ৰা এপাহ ফুল এজনী ছোৱালী এইটো বেলি এইটো ফুল এইটো বাস্কেট এই তিনিটা পাহাৰ এইটো বেলি এই চাৰিপাহ ফুল এইটো তাত এইটো ঘৰ এইফালে গৈ ধাননি পথাৰ গৈ পাইগে এইটো হাঁহৰ ঘৰ এইটা হাঁহ তাৰপিছত এইটা চৰাই এইজোপা গছ এইজোপা ঠাৰি এইকেইটা আম তাৰপিছত এইবোৰ ঘাঁহ এইবোৰ আকাশ তাৰপিছত এইবোৰ বেলি ফুল দুপা ফুল তাৰপিছত এজনী ছোৱালী তাৰপিছত এইটো পখিলা তাৰপিছত এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল মই এইটো মোৰ হেপী বাৰ্থডে কেক তাৰপিছত এইটো বেলি এজনী ছোৱালী এইটো পদুম ফুল এজনী প্ৰিন্সেছ এজনী ছোৱালী এইটো ল'ৰা তাৰপিছত এই তিনিজনী ছোৱালী এজনী প্ৰিন্সেছ এজনী ছোৱালী এইটো হাঁহ এইটো হাঁহৰ ঘৰ এজনী প্ৰিন্সেছৰ ঘৰ এইটো মানুহ ঘৰ তাৰপিছত ঘাঁহ তাৰপিছত এইবোৰ গছ তাৰপিছত নদী তাৰপিছত এইবোৰ আকাশ তাৰপিছত এইবোৰ ঘাঁহ তাৰপিছত এইজোপা গছ তিনিজনী ছোৱালী চাৰিপা ফুল এইটো টাব তাৰপিছত এইটো টাব বেলি ঘৰ খিৰিকী দৰ্জা দুখন জোলনা ইয়াৰ পিছত এপাহ ফুল দুপাহ পাত এইবোৰ ঘাঁহ এইকেইটা ষ্টিকাৰ এইটো টাব ইয়াৰ পিছত এজনী ছোৱালী ইয়াৰ পিছত এইটো কেক ইয়াৰ পিছত আম আপেল এইটো কেক তুমি যে কৈছিলা কেকটো তুমি কেইমহলীয়া কেক বনাইছিলা 7 মহলীয়া কেক ইয়াৰ পিছত আপেল এইকেইটা মোৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা হেপী বাৰ্থডে প্ৰেজেণ্ট ইয়াৰ পিছত এইটা চৰাই এইটো বেলি এইটা পাহাৰ এইখন নদী ইয়াৰ পিছত এইটো হাঁহৰ ঘৰ এইটো মানুহৰ ঘৰ নামিবলৈ এডাল জখলা আৰু নাই এইবোৰ চব তুমি নিজে আঁকিছা হয় নি তোমাক কোনোবাই শিকাইছেনে তুমি নিজে আঁকিলা গুড গাৰ্ল ক'লো নহয় মোৰ নাম শ্ৰীমতী আদ্ৰিকা নাথ মই এটা সাধু ক'বলৈ নাম মুখ্য কাউৰী হাবি এখন আছিলে তাতে কাউৰী এটা আছিলে কাউৰীটোক পেলাই দিয়া আহাৰ খাই দিয়া আছিলে ইয়াৰ পিছত যেতিয়া ই এদিন উৰি গৈ খাদ্য বিচাৰি ৰাজাজনী দেখিলে পানীত গৈ ৰাজাজনীক দেখি সি গম পালে যে
বগা নহয়হে নহয় দুখতে খাবলৈ ববলৈ এৰিলে এদিন মৰি থাকিলে হৈ গ'ল ধুনীয়া হৈছে দেই শ্ৰীমতী আদ্ৰিকা নাথ মই এটা কবিতা আবৃত্তি কৰিম টুইংকল টুইংকল লিটল ষ্টাৰ